নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। এয়া যোৰহাট আৰু মই আহিছিলোঁ যোৰহাটলৈ CICFৰ ফিজিকেল টেষ্ট দিবলৈ। যিহেতু উজনি অসম তেনেকৈ অহা নাযায় আৰু যোৰহাটৰ নিচেই কাষতে বিশ্বৰ বৃহৎ নদীদ্বীপ মাজুলী ইয়াতেই আছে। চ' ভাবিলোঁ যে ইমান দূৰ আহিছোঁ যেতিয়া একপাক মাজুলীৰ পৰা এপাক ফুৰি আহিম বুলি ভাবিলোঁ আৰু আপোনালোকেও দেখুৱাওঁ। চ' বলক আমি ব্ৰহ্মপুত্ৰ নৈৰে নাওত যাত্ৰা কৰোঁ আৰু সত্ৰ নগৰী মাজুলী আপোনাক দেখুৱাওঁ। চ' বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আৰু এতিয়া আমি মেজিকত গৈ আছোঁ যোৰহাটৰ পৰা একদম নিমাতী ঘাটলৈকে। আৰু আজি মানে অলপ বতৰটো ডাৱৰীয়া, ৰাতিপুৱা অলপ বৰষুণো দিলে আৰু এতিয়াও দিয়ে আছে। এইফালে চাব পাৰে কি ধুনীয়া একদম নেচাৰ। আৰু আমি গৈ আছোঁ এতিয়া নিমাতী ঘাট। আৰু এইফালে আমি আহি পালোঁ ব্ৰহ্মপুত্ৰ পাৰ। আৰু অলপমান গ'লে আগত আমি নিমাতী ঘাট পাই যাম। চ' যাই আছোঁ এতিয়া। পাই গ'লোঁ নিমাতী ঘাট কমলাবাৰীলৈকে। নিমাতী ঘাট আৰু নিমাতী কমলাবাৰী ফেৰী ছাৰ্ভিচ হয়। চ' আহিবলৈ বহুত দিনৰ মানে বহুত বছৰ মূৰত মই স্কুলত মানে 10 ক্লাছত থাকোঁতে আহিছিলোঁ এক্সকাৰ্ছনত। চ' তেতিয়াই চাওঁ এইখন এখন ব্ৰহ্মপুত্ৰ মাইটি ব্ৰহ্মপুত্ৰ আৰু বহুত পূৰা একদম ঠাণ্ডা বতাহ আহি আছে। গতিকে হোটেলবিলাক আছে চাওক, পূৰা একদম হোটেল। আৰু এয়া নিমাতী ঘাট আমি আহি পালোঁ। পূৰা একদম চাব পাৰে পূৰা মাইটি ব্ৰহ্মপুত্ৰ, এইফালে আছে ফেৰী আৰু চাওক কি ডাঙৰ একদম পূৰা বতাহ দি আছে। চব ভইচটো আপোনালোকে ভালকৈ নাপাব পাৰে, মানে মই অলপ ভইচ অভাৰ কৰিছোঁ। আৰু এইফালে আমি টিকেট কাটিম। চাওক এইটো হ'ল নিমাতী ঘাটৰ ষ্টেচন। আৰু জেগাটো ইমান ঠাণ্ডা নালাগে, টিকেট কাটোঁ। আৰু ইয়াতে টিকট ঘৰত টিকট কাটিব লৈছোঁ। পেচেঞ্জাৰ এজনৰ 30 টকা লৈছে আৰু বেলেগ গাড়ী হৈ বেলেগ প্ৰাইচ ল'ব। ফেৰীত উঠি ল'লোঁ, ইফালে পৰা একদম গাড়ী উঠাই দিছে। এইফালে মাজুলী একদম কাষত আছোঁ, একদম ইফালে যাব নোৱাৰে, একদম বহুত ৰিক্সি হয়। যাই আছোঁ মাজুলী, বহুত ভাল লাগিছে একদম এক্সাইটেড। যাই আছোঁ আমি মাজুলী তাৰে পৰা আহিলোঁ। এতিয়া আমি যাইছোঁ পৰা একদম মাজুলী। 45 মিনিটছমান লাগিব লাগিছে, 45 মিনিট না আহিছোঁ পৰা একদম যাই আছোঁ একদম মাজুলী। যাইছোঁ আমি এতিয়া, চব গাড়ী উঠাই দিছে। ভাই আছে মাজুলী বহুত বছৰৰ পৰা আহিছোঁ একদম। আৰু এইফালে বতৰটো চাওঁ, একদম ইফালে ক'লা আৰু এইফালে একদম বগা আৰু ওপৰত একদম যাই আছোঁ। একদম বহুত বতাহ দি আছে। চব ভইচটো আপোনালোকে ভালকৈ নাপাব, মানে মই অলপ ভইচ অভাৰ কৰি দিছোঁ। ইফালে গাড়ী চাওক কিমান তুলাই দিছে, একদম 4 চকীয়া তুলাই দিছে, বাইকো আছে আৰু তলৰ একদম পেচেঞ্জাৰ। আৰু মোটামুটি 50 মিনিটমান যাত্ৰা কৰি আহি পালোঁ ফাইনেলি আমি মাজুলী। আৰু এয়াই কমলাবাৰী ঘাট চাওক। আৰু কি বাৰু আপোনাক দেখুৱাম এতিয়া মাজুলী। ইমান টাইমো থাকিব নোৱাৰোঁ কাৰণ আৰু উভতিব লাগিব, ট্ৰেইনো আছে। চ' আহি পালোঁ কমলাবাৰী ঘাট, এয়া মাজুলী। আৰু মেজিকত উঠি ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ কমলাবাৰী টাউনলৈকে। তাতে এয়া হ'ল কমলাবাৰী ষ্টেচন, পুলিচ ষ্টেচন। চাওক চাফ চিকুণে, ইমান এটা হেৰিও নহয়। মাজুলীত ঘূৰি আছোঁ। আমি মানে নাজানোতো ক'লে এনে জাষ্ট ঘূৰিব আহিছিলোঁ। চ' এয়া হ'ল মাজুলী, চাওক জাষ্ট নৰ্মেল সত্ৰ আছে ইয়াত। এইখন হ'ল লাৰ্জেষ্ট আইলেণ্ড, মানে জাষ্ট কেনেকুৱা মানে নদীটো আপোনাক দেখুৱাই দিছোঁ মই এনেকুৱাকৈ। আৰু এয়া আমি যাই আছোঁ এতিয়া কমলাবাৰী সত্ৰ। আমি কমলাবাৰী সত্ৰ যাই ছবি যাই আছোঁ অলপ পিছত পাম। কমলাবাৰী প্ৰাথমিক এখন চিকিৎসালয়, সেইখনত বুলিবলৈ আহি আছোঁ আমি। সেইখনে হ'ল মাজুলী আনে ৱৰ্ল্ড গ্ৰেটেষ্ট চিপ আছে ইয়াতে আহে অলপ পুলিচ। আৰু ইয়াৰে মেইন হ'ল মানে চামগুৰি আৰু আউনীহাটী। চ' অলপ দূৰ আছে, চ' আজি নাযাওঁ। নেক্সট আপোনাক আহিলে পূৰা নিশ্চয় দেখাম ভালকৈ, সিমানে একদম, কিন্তু আজি নহ'ব। এয়াই হ'ল
চাওক পূৰা একদম চাংঘৰ বেছিভাগ ইফালে চাংঘৰ আৰু আমি আহি পালোহি বহুত দিনবোৰত আহিছোঁ বহুত বছৰ এয়া হ'ল আহি পোৱাই নাই পিছত পাইছোঁ কমলাবাৰী সত্ৰত এখন ডাঙৰ প্ৰেক্ষাগৃহ বনাইছে পূৰা একদম এতিয়া সভা চভা হ'লে ইয়াৰ হ'ব আৰু এইফালে পূৰা একদম তীৰ্থজুৰি বাছ চাছ আহি আছে চ' কমলাবাৰী সত্ৰ আহি পালোহি আপোনাক দেখুৱাইছোঁ কেনেকুৱা এতিয়া হাত মুখ ধুই ল'লোঁ বহুত বছৰ ইয়াত আহি হাত মুখ ধুইছিলোঁ বহুত আগতে স্কুলৰ লগত আগতে চাওক সেইখনে সত্ৰ কি ডাঙৰ প্ৰেক্ষাগৃহটো চাওক পূৰা নিৰ্মাণ কৰিছে এইফালে তীৰ্থযাত্ৰী আহি আছে পূৰা একদম কমলাবাৰী সত্ৰ এয়া চাওক পূৰা একদম তীৰ্থ ভ্ৰমণ কৰিবলৈ আহি আছে চাকি তেল কমলাবাৰী সত্ৰ আহি পালোঁ চাওক উত্তৰ কমলাবাৰী সত্ৰ চ' বহুত বছৰ মূৰত আহিলে বহুত ভাল লাগিছে আহি আৰু একদম ধূপ চাকি লৈ দিছে এয়া আছে ভাস্কৰ লগত চ' এতিয়া আমি প্ৰৱেশ কৰিম কমলাবাৰী সত্ৰত চ' চাই থাকক আৰু এতিয়া সত্ৰৰ ভিতৰত সোমাবলৈ লৈছোঁ ধুনীয়া একদম ভিতৰত সোমাবলৈ লৈছোঁ এতিয়া সেয়া এটা জনাই যাওঁ একদম যাবলৈ লৈছোঁ এতিয়া এয়া হ'ল উত্তৰ কমলাবাৰী সত্ৰ এইফালে যাব লাগিব চ' হাত ভৰি ধৰি ল'লোঁ চ' যাইছোঁ এতিয়া সত্ৰ আহি পালোহি এয়া হ'ল চাওক কৃষ্ণ কিবা যদি ভুল হৈছে ক্ষমা কৰি দিবা কমলাবাৰী সত্ৰ চাই লওক কৃষ্ণ এইখন কমলাবাৰী সত্ৰ এতিয়া সেৱা জনাওঁ ইয়াত আমি আছোঁ একদম সন্তুষ্ট চাওক শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ মাজুলীৰ এক প্ৰসিদ্ধ সত্ৰ যি সত্ৰীয় নৃত্যৰ ঐতিহ্য কলা ৰচনা কৰে এই সত্ৰখন 1595 চনত বদলা আটাৰ দ্বাৰা স্থাপন কৰা হৈছিল কমলাবাৰী সত্ৰখন জুৰি কলা সংস্কৃতি আৰু সাহিত্যৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হয় কমলাবাৰী সত্ৰৰ চৌহদটো খুবেই চাফ চিকুণ খুবেই ভাল লাগিল আহি সেৱা কৰিলোঁ খুবেই মন প্ৰাণ ভাল লাগি গ'ল এতিয়া ইয়াৰ পৰা যাবলৈ লৈছোঁ এবাৰ চৌহদটো আপোনালোকে চাই লওক এয়াই কমলাবাৰী সত্ৰ আপোনালোকক দেখুৱালোঁ খুবেই আহি ভাল লাগিল একদম মন প্ৰাণ ভাল লাগি গ'ল এতিয়া ইয়াৰ পৰা উভতিব লাগিব কাৰণ একদম আমাৰ ফেৰী আছে লাষ্ট 3টা বজাত ইমান আমি মাজুলীখন ভালকৈ ঘূৰিব নোৱাৰিলোঁ আৰু বহুত ঘূৰিব লগা থাকিল আউনীহাটী সত্ৰ চামগুৰি সত্ৰ গড়মূৰ সত্ৰ এখন পূৰা একদম মাজুলী হ'ল কালচাৰেল একদম সংস্কৃতি কলাৰে ভৰা এখন খুব ধুনীয়া এখন আমাৰ অসমতে থকা এখন নদীদ্বীপ গতিকে আহি খুবেই ভাল লাগিল গতিকে এতিয়া ইয়াৰ পৰা যাবলৈ আছোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব চ' চাই থাকিব এতিয়া কমলাবাৰী সত্ৰ চালোঁ বহুত ভাল লাগিল আহি চ' সেয়া যোৱা জনালোঁ চ' আপোনালোকে আহিব বেছি টাইম থাকিব নোৱাৰিলোঁ চ' এতিয়া যাওঁৱেই পূৰা একদম হেৰি আছে ট্ৰেইন আছে গতিকে বহুত ভাল লাগিল মাজুলী আহি কমলাবাৰী সত্ৰ আহি আৰু বহুত চাবলৈ আছে বাকী গতিকে আহিম আৰু গতিকে যদি ভাল লাগিছে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি নাপাহৰিব চ' এতিয়া আমি যাই আছোঁ উভতি আছোঁ এতিয়া ট্ৰেইনত চ' কমলাবাৰী সত্ৰ অলপ আৰু মোৰ লগত আছে ভাস্কৰ চ' একদম দোকান আছে এইবিলাক কোনখন লওঁ আমি কমলাবাৰী সত্ৰৰ পৰা চাওঁ এইফালে পূৰা একদম ধুনীয়া একদম পৰিৱেশ মাজুলীখন খুব ধুনীয়াই নেচাৰেল জেগা আৰু এতিয়া আমি গাড়ীত উঠি ল'লোঁ এতিয়া যাব লাগিব কাৰণ একদম আমাৰ লাষ্ট ফেৰি আছে ইয়াত কিবা খাম বুলি ভাবিছিলোঁ চ' টাইম নহ'ব গতিকে এতিয়া আমি উভতি আছোঁ কমলাবাৰী ঘাটলৈকে তাৰে পৰা আমি নিমাতী ঘাট যাই আমি যিহেতু আজি ঘৰো উভতিব লাগিব সেইকাৰণে গতিকে এয়াই চাওক মাজুলীৰ এনে মেইন বুলি ক'ব লাগে কোনখন চিটি টাউন মানে আমাৰ মাজুলীখন গাঁও হয় বুলি কওঁ য'ত এতিয়া ভিতৰত যেতিয়া আমি হেৰি কৰোঁ পানী তেতিয়া আমি এনেকুৱা চাংঘৰ পাতোঁ চাং সেইকাৰণে বেছিকৈ চাংঘৰ বিচনাখন আমি পূৰা একদম
এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু ইয়াত আছে এতিয়া ভাত এসাঁজ খাই লওঁ চাই থাকক এনেকৈ পূৰা আহি আছে ইয়াত ৰখিব এইখিনিত চাওক পূৰা একদম এইখনত ৰখিব তাতে নাহে আৰু এতিয়া জাহাজত উঠি ল'লোঁ আৰু ওপৰত যে আপোনাৰ ভিউটো ভালকৈ দেখুৱাই আছোঁ মাজুলীৰ পৰা এতিয়া যাব লৈছোঁ বহুত ভাল লাগিল আহি একদম আৰু আহিম একদিন যে কমলাবাৰী আপোনাৰ এইফালে মাজুলীখন দেখালোঁ অলপে চালোঁ চব বহুত ভাল লাগিল এতিয়া যাবলৈ ঘৰলৈ পৰা একদম যাম যোৰহাট তাৰপিছত তাৰে পৰা একদম চাওক ষ্টাৰ্ট দিছে চাওক কিমান ডাঙৰ জাহাজ এইফালে যাওক হৈ মাজুলী বাই বাই বহুত আহিল ভাল লাগে নিমাতী ঘাট এয়া চাওক যাই আছোঁ এতিয়া চলো তলত যাওঁ এতিয়া বাই বাই এখন চাই লওক গাইজ কিমান ডাঙৰ জাহাজ লেখা আছে গাইজ ফাইনেলি আমি আহি পালোঁ নিমাতী ঘাট যোৰহাট চ' এতিয়া যাম এতিয়া ঘৰলৈ বহুত ভাল লাগিল আহি একদম মাজুলী আৰু চাওক এইফালে পূৰা একদম জাহাজ আহি আছে একদম বহুত জাহাজ আৰু এইফালে আছে ভাস্কৰ কেনেকুৱা লাগিল বঢ়িয়া লাগিছে বহুত ভাল লাগিলে আকৌ ফুৰিব পুৰা মন আছিল একদম মাজুলীখন চ' দেখুৱালোঁ তাৰপিছত চানছেট লৈছে খুব ধুনীয়া জেগা ইমান মানে খুব আহি বঢ়িয়া লাগিছে বহুত বছৰ মূৰত আহিলোঁ একদম ব্ৰহ্মপুত্ৰ মাইতী ব্ৰহ্মপুত্ৰ চাওক ভিডিঅ'টো ইয়াতে শেষ কৰিবলৈ লৈছোঁ গতিকে যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অন্য এটা ভিডিঅ' পাম টিল দেন টাটা বাই বাই